নাচোন ঐ অৰুণা ইমান ৰাতিপুৱা ঘৰৰ পৰানো আহিলা স্কাৰ্ট বাবাৰ ওচৰৰ পৰা আহিলো পিছে তুমিনো কলৈ যোৱা আজিকালি দেখোন আমাৰ ঘৰলৈ নোযোৱাই হলা কি বুলিনো যাম অৰুণা ভাললৈ বুলি চাওঁতে কালহে হ'ল সেইদিনা চিপাং দাইটিহঁতৰ ঘৰৰ জেউৱাখনত লাগি ভালহে মেখেলাখন ফাটি নগ'ল যিহে গৰু খেদন দিলে এ হ'ব জিলাং বাই তুমি চোন ডিঙি কাটি গ'লেও মোৰ লগত আছো বুলি কৈছিলা মাথো খেদা খাওঁতেই দখা জগ চাই জখিনি এই জিলং কি বুলি ভাবিছ তই মাৰিয়ে পেলাম জিলাং বাই কি হ'ল মুখখন কৰি আছা যে চাওঁ তোক পালা নেকি চাওঁ তোক পালা নেকি মই ক'ত কেতিয়া দুখ পালো হেৰি মানে স্কাৰ্ট বাবাই কণীটোৰ কথা কৈছিলে নেকি কৈছে মিনতিক দিয়া কণীটো আজিয়ে ঘূৰাই দিব বুলি কৈছে পিছে তুমি কেনেকৈ জানিলা মইনো নেজানিম নে বাৰু হ'ব দিয়া অৰুণা মই এতিয়া আহোঁ বাদাম গুটি আমাৰ মিকালি জুঙা নাকটি ভাতি ভৰা ভাত কেলা আমাৰ কষ্টুৰি পেট গেলা আকৌ তাইৰ নাম লৈ মোৰটো গৰম কৰি থাকিবি তই কেলে তোৰ মাথাৰ গৰম আছিলে ঠাণ্ডা হ'ব বুলি পেলালো ঐ বলেগৰা এৰি গা মাৰ কটম কি বে বল চাই আহ ঐ মিকালি তই বোলে কষ্টুৰি লিলিমা চলাছ কি তোক ফাৰ্ষ্ট আৰু লাষ্ট ৱাৰ্ণিং দিছো তাই বা তই 20 মিটাৰ আঁতৰত থাকিবি তাক মই ভাল পাম মই oi Jika model be ঠিক ভাই তোৰ বৌয়েৰক ভাল পাবলৈ ই কোন কুটাবে ঐ পালি তোৰ অলপ বেছি আছে বলি বুলি কৈছো বে ভাই হ'ল মোৰ ভাই পিগালি বুলি কবি পিগালি সেইটোৱে কোন ঢেকেৰা মডেল কষ্টুৰিক ভাল পাবলৈ তোৰ এই বেণ্টেজ জোতা আৰু তোৰ এই ফটা জিন্স যথেষ্ট নহয় মোৰ দৰে এখন সঁচা হৃদয় লাগিব সঁচা এই পিগালি দে তালি হ'ব দে তহঁত তাক চাই ল'ম জোতাটো কিন্তু ভাল লাগিছিলে আমি তোৰ মানুহৰ হৈ থাকিম আমি নোহৰ আমি তোৰ মানুহৰ হৈ থাকিম আমি নোহৰ আমি তোৰ মানুহৰ হৈ থাকিম মিনতি মই পথাৰ পৰা আহোঁগৈ যাওক সোনকালে আহিব কোনফালে যোৱা এনেই অলপ ওলাইছো কিমাননো ঘৰতে সোমাই থাকিম ময়ো সেই বুলিয়ে ওলাই আহিছো তোমালোকৰ ঘৰ ফালে যাওঁ বুলি যোৱা মিনতি ঘৰতে আছে
মিনতি অ মিনতি মিনতি জিলাং বাই আহা বহক ইয়াতে বহকি জিলাং বাই তুমি ইয়াতে বহ মই তামোলৰ বটাটো লৈ আহো সুধি আছে আজি বাপেকে অ আনিলা হেৰি নহয় মিনতি কুকুৰা কণী পাৰিছেনে নাই পাৰিছে জিলাং বাই পিছে কুকুৰা কণীৰ কথা কিয় সুধিলে নহয় মানে মেলেঙৰ কণী দিছানে নাই তাক আকৌ কিয় দিম কেলে সিটো দিছিলে তুমিও দিবা আকৌ আকৰিজনী তেতিয়াহে মেলেঙে আৰু হৰলিক চালি দিব হে জিলাং বাই কি যে কথাবোৰ কৈ থাকা আৰু তুমি জিলাং বাই তামোল খোৱা দিবা দিবা আজিয়ে দিবা পাৰিলে হেৰি মিনতি মই আহো যোৱা যোৱা সেইটোৱে ভাল সুবিধা আজি মানুহটো নাই কণীটো দি থৈ আহোঁ কণীটো দি থৈ আহোঁ দোকানী কণী হ'ব নেকি হ'ব আছে ভাত হ'লনে কণী আনিছো কণী স্কাৰ্ট বাবাই ঠিক কথাই কৈছিল স্কাৰ্ট বাবা মেইন কি হ'ল মাত নাই যে মৰিলি নেকি অ হ'ব এতিয়া ৰ'ব ইমান দেৰি লাগে নে ভাতকেইটা ৰান্ধোতে এইবোৰ বস্তু গুন্ধাই থওঁ ইয়াত লহি লহি একেটা কণী অ দিয়ক দিয়ক এটা কণী বেলেগ যে মিনতিয়ে দিলে ৰাতিপুৱাৰ পৰা ইমান দেৰি লাগে নে ভাতকেইটা ৰান্ধোতে আপুনিনো কি কাম কৰিলে এতিয়ালৈকে আজিলৈকে লেট্ৰিনটোকে ভালদৰে বনাব পৰা নাই মৰতি মই ভাতৰ কথা কৈছো নে লেট্ৰিনৰ কথা কৈছো চব্জিখনে মাৰি দিম দেই কেলে নকম সেইকাৰণে সময়ৰ কাম সময়ত কৰিব লাগে মই এক ফলা কৈছি তাই মাৰি পঠিয়াই দিম হ'ব বনাম এতিয়া ভাতকেইটা দে খাই ল আৰু ৰাতিপুৱাৰ পৰা গেলা কথা গুটিকেইটা দেখা নাই যে ক'ত গ'লনো গ'ল চাগে ছোৱালী লগ কৰিবলৈ বাপেক পুতেক চব একেই যে নিজেতো লগ কৰি আহিলেই চাগে ঐ মোক চম্ভালি কথা কবি খাওঁতে শুওঁতে লোকৰ মাইকী কথা মোক অকল কৈ নাথাকিবি পলাই যাম কেতিয়াবা লোকৰ মাইকী কি কলি কথা শুন তাৰ পলাই যায় হেনো লোকৰ মাইকী লৈ লেট্ৰিনহে বনাওগে দিলো তাই লগে